Hello guys, welcome to my YouTube channel Ramchandra Official সকলকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আৰম্ভ কৰিবলৈ লৈছে এটা তামাম বিদেশত বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন স্কুলৰ পৰা শিক্ষক আহি মানে ইয়াত একেলগে লগত গোট খাইছে। তাৰ কাৰণটো ছাৰে অলপ জনাব। আমাৰ তেলাডুঙা ইয়াৰ এজন শিক্ষক প্ৰধান শিক্ষক আমাৰ চৰকাৰী মুখী হ'ব লাগে, বিশেষকৈ প্ৰাইভেট মুখী হৈছে আমাৰ ছাত্ৰ ছাত্ৰীবোৰ। গতিকে এইটো কাৰণে আজি আমি বিষত ৰেলী এটা উলিয়াইছোঁ বৰিহাগৰ পৰা গোটেই আমগুৰি কিবালৈকে। এইটো কাৰণে আমি সকলো মানে ৰাইজক আহ্বান জনাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক চৰকাৰীমুখী বিদ্যালয়ত নামভৰ্তি কৰিব। প্ৰায় 70খনমান বাইক মানে প্ৰায় 70খনতকৈ ওপৰ বাইক আহি আছে, ৰেলী হ'ব। আমি দেখাবলৈ চেষ্টা কৰিম, গতিকে আমিও সহযোগিতা কৰিম। সকলোৱে চাই থাকিব, এহলৈকে স্কিপ নকৰাকৈ ভিডিঅ'টো আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ গাইজ। হাতে হাত ধরে যাও আগুয়ায়, হাতে হাত ধরে যাও আগুয়ায়, হাতে হাত ধরে যাও আগুয়ায়। সরকারি বিদ্যালয় ছাত্র ছাত্রী ব্যক্তিগত খণ্ড বিদ্যালয়ের নাম ভর্তি করার পরিবর্তে আকসম সকলকে আমার ঘরের কাছে থাকা সরকারি বিদ্যালয় খোলা আমার আমার ছাত্র ছাত্রী সকলের নাম ভর্তি প্রতিষ্ঠা করব। আমি আমার আমগুরি প্রাথমিক শিক্ষা খণ্ডের এইটো কি ছাৰ পঢ়ি দিয়া লিখা পাওঁ যদি মৰম চেনে আমাৰ বিদ্যালয়ত। মজা 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 কিয়া বাত হে। শিক্ষাৰ অধিকাৰ আইন সফল কৰক, নামভৰ্তিৰ বাবে সহযোগিতা কৰক। ছাৰ ভালনে? বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰাথমিক শিক্ষা প্ৰসূতি ইন্সপেক্টৰ স্কুল শিৱসাগৰ আৰু জিলা নায়ক সৰ্বশিক্ষাৰ এজন বিষয়া কমলজ্যোতি গগৈ। মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাওঁ, আমগুৰি শিক্ষাখণ্ড যোৱা বছৰ গুণোৎসৱত এটি ভাল সৰ্বোচ্চ স্থান লাভ কৰিছে আৰু তাৰ লগতে শিৱসাগৰ জিলাৰ অসমৰ ভিতৰতে কোৱালিটি এডুকেশ্যনৰ ক্ষেত্ৰত গুণগত শিক্ষা মানদণ্ডৰ ক্ষেত্ৰত প্ৰথম স্থান দখল কৰিছে। গতিকে এইখিনি গৌৰৱ ৰাইজৰ প্ৰচেষ্টাৰ ফলতে হৈছে, আপোনালোকৰ সৰু সন্তানসকলৰ শিক্ষাৰ বাবেই হৈছে। গতিকে আপোনালোকক এই বছৰ শিক্ষাবৰ্ষ আৰম্ভ হ'ব 1 এপ্ৰিলৰ পৰা। 1 এপ্ৰিলৰ পৰা আপোনালোকৰ সন্তানসকলক আমাৰ চৰকাৰী বিদ্যালয়ত নামভৰ্তি নিশ্চিত কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ। বিদ্যালয়বিলাক ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি হ'লে কেতিয়াও এমালগেমেশ্যন হ'ব নালাগে। আমাৰ যেতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাব, আমাৰ শিক্ষকসকল ৰেচনেলাইজেশ্যনৰ বাবে ক'তো বাহিৰলৈ ট্ৰেন্সফাৰ হৈ যাব নালাগে। গতিকে ৰাইজে পতা বিদ্যালয়খন আপোনালোকৰ অঞ্চলত আপোনালোকে জীয়াই ৰাখিব লাগিব। গতিকে আপোনালোকক সকলোকে আহ্বান জনাইছোঁ, চৰকাৰী বিদ্যালয়লৈ আহক আৰু আমাৰ বিদ্যালয়বিলাক প্ৰতিভাশালী কৰি তোলক। আৰু FLN যিটো নিউ এডুকেশ্যন পলিচিৰ অধীনত ফাউণ্ডেশ্যন লিটাৰেচি নিউমাৰেচি অৰ্থাৎ আমাৰ সংখ্যা জ্ঞান আৰু আমাৰ যিটো অক্ষৰ জ্ঞান এইটো আমি নিশ্চিত আপোনালোকক কৰি দিছোঁ। আমাৰ শিক্ষকসকলক প্ৰশিক্ষণ দিছোঁ। এতিয়া ল'ৰা ছোৱালীয়ে নেওতা আৰু আখৰবিলাক ভালকৈ জানিব আৰু জানিবই লাগিব, আৰু সেইটো গুণগত মানদণ্ডৰ
এটা আমাৰ নিদৰ্শন গতিকে আপোনালোকক সকলোকে আহ্বান জনাইছো আমাৰ বিদ্যালয় যাতে কেতিয়াও অন্য বিদ্যালয়ৰ লগত অমালগামেশ্যন হ'ব নালাগে তাৰ বাবে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব লাগিব ধন্যবাদ গাইজ আমিও ওলালোঁ আৰু আমিও জইন কৰিব বিচাৰিছোঁ আমাৰ এই যাত্ৰাত প্ৰাথমিক বিদ্যালয়বিলাকত গাইজ আমিও হৈ আছোঁ শিক্ষাৰ কাৰণে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰে তাৰ বাবে আপোনালোকক বিনম্ৰ অনুৰোধ জনালোঁ আজি চৰকাৰী বিদ্যালয়বিলাকত নামভৰ্তি চলি আছে অলপ বিনম্ৰ অনুৰোধ জনালোঁ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত আজি এই পাঠ্যক্ৰমে আমাৰ উলিওৱা হৈছে এই পাঠ্যক্ৰমৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ যে চৰকাৰী বিদ্যালয় আপোনালোকৰ নিকটে গুণগত শিক্ষাৰ কাৰণে নামভৰ্তি কৰক আজি চৰকাৰী বিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি চৰকাৰী বিদ্যালয়ত বিনামূলীয়া খাদ্য চৰকাৰী বিদ্যালয়ত বিনামূলীয়া ইউনিফৰ্ম চৰকাৰী বিদ্যালয় হেল্ল' গাইজ এটা আমাৰ স্কুল ছাত্ৰ ছাত্ৰীসকলে খেলা ধূলা নাচ বাগ কৰিবৰ কাৰণে এক সুন্দৰ ব্যৱস্থা আছে পাওঁ যদি মৰম চেনেহ আমাৰ বিদ্যালয়ত শিক্ষাৰ অধিকাৰ আইন সফল কৰক সফল কৰক আমি আমাৰ কণ কণ শিশুসকলৰ ভৱিষ্যত সুৰক্ষা কৰোঁ আহক ৰাইজ আমাৰ সৈতে আপোনালোকে সহযোগ কৰক আমি আমাৰ চৰকাৰী বিদ্যালয়সমূহত থকা সকলো ধৰণৰ সা সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আপোনালোকক আমি অনুৰোধ জনাইছোঁ আহক ৰাইজ আমাৰ কণ কণ শিশুসকলৰ আপোনালোকক আমি স্বাগতম জনাইছোঁ লগতে আমি স্বাগতম জনাইছোঁ আমাৰ বুধবাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অভিভাৱকক নিবেদন কৰিছোঁ ৰাইজ আহক আমি সকলোৱে চলাই দিয়া লাহে লাহে মাজন পানী বটলে হা हमारा गाय से চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰাৰ ব্যৱস্থা কৰে ধন্যবাদ সমাজৰ প্ৰতিজন শিশুকে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰক আপোনালোকৰ সহযোগিতাই হ'ব আমাৰ আমি চাষী মৰাণচিলা মধ্য ইংৰাজী বিদ্যালয়ৰ বিদ্যালয় পৰিষদক আমি বিদ্যালয় পৰিষদক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলৰ আগলৈ আমি আপোনালোকৰ সহযোগিতাই হ'ব মটৰ বাইদেউৰ নাম মোৰ নাম থুলুমা কোঁৱৰ চেতিয়া আচ্ছা বঢ়িয়া বঢ়িয়া এফালে যাব লাগিব ৰ পানী এনেধৰণে আমি বহুতো আমাৰ আমগুৰিৰ সমষ্টিৰ যিমানখিনি স্কুল বিদ্যালয় আছে আমি সেইখিনি ঠাইত ঘূৰিলোঁ আৰু আমি চৰকাৰৰ যিখিনি নিপুণ অসম নিপুণ ভাৰত আঁচনি এইখিনি আঁচনি যাতে অভিভাৱকসকলে বা আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ চৰকাৰী বিদ্যালয়ত পঢ়ি লাভ কৰিব পাৰে সেই সকলোখিনি কথা আমি তাত আলোচনা কৰিলোঁ আৰু এইখিনি সময়তে চৰকাৰক এটা কথা জনাব বিচাৰিছোঁ যে আমাৰ বিদ্যালয়বিলাকত আঁচনি আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে যিবিলাক আঁচনি প্ৰণয়ন কৰিছে সেইবিলাকৰ ওপৰতে নিৰ্ভৰ কৰিলে নহ'ব আমাক শ্ৰেণী ৱাইজত শিক্ষক নিযুক্তি দিব লাগে বুলি ভাবোঁ কাৰণ শিক্ষক থাকিলেহে আমাৰ শিক্ষাৰ্থীসকলৰ যিমান আৰ্ভুলনি জ্ঞান সকলোখিনি ঘৰলৈ উঠিব আৰু আমাক কমেও আমাৰ প্ৰাইমেৰী লেভেলত আমাৰ 3 বা 4জনমান
শিক্ষক অতিকে প্ৰয়োজন তেতিয়াহে আমাৰ চৰকাৰৰ যিখিনি আঁচনি ৰূপায়ণ কৰিছে আঁচনিকেইটা সফল ৰূপায়ণ হ'ব বুলি ভাবোঁ গতিকে চৰকাৰে আমাৰ নিপুণ অসম নিপুণ ভাৰতৰ জৰিয়তে যিখিনি আঁচনি প্ৰণয়ন কৰিছে এয়া এক গ্ৰহণযোগ্য আৰু